গুড মৰ্ণিং। মই আছোঁ মোৰ মাৰ ঘৰত। আজি মাৰ ঘৰৰ পৰাই ভ্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু আজি মই প্ৰথমে দেখাওঁ মোৰ মাৰ ফুলনি বাৰীখন। আহকচোন চাওঁ। মোৰ মাৰ ঘৰত আমি ছোৱালী দুজনীয়ে, মোৰ বা আছিলে বিয়া হ'ল আৰু ময়ো বিয়া হ'লোঁ। এতিয়া মায়ে অকলে এইবিলাক কৰি থাকে, ফুল ৰুই খুব ভাল পায়। ঘৰখনত চাৰিওফালে নাৰ্জী ফুলেৰেই ভৰি আছে। এইফালে দেউতাৰ শাকনি বাৰী, লাই শাক, ধনিয়া, পালেং, ওলকবি, ফুলকবি, সকলো ধৰণৰ শাক পাচলিয়ে লগাই থৈছে আৰু অলপ অলপকৈ। আৰু এইফালে নতুনকৈ পুলিও লগাইছে। এতিয়া মই পায়স বনাবৰ কাৰণে একাপ চাউল মই আধা ঘণ্টামান তিয়াই ৰাখিম। এতিয়া মই এটা কুকাৰত 1 লিটাৰতকৈ বেছি গাখীৰ লৈ উতল আহিবলৈ দিম। আৰু ইয়াতে মই তেজপাত আৰু ইলাচি, লং দি দিছোঁ। আৰু এতিয়া উতল অহাৰ পিছত মই ইয়াতে চাউলখিনি দি দিম। এতিয়া 15-20 মিনিট চাউলখিনি সিজিব দিম আৰু লৰাই থাকিম যাতে চাউলখিনি তলত লাগি নধৰে, আৰু গেছটো মিডিয়াম ফ্লেম কৰি ল'ব। এতিয়া 15-20 মিনিটৰ পিছত চাব চাউলটো সিজিছে নাই, এটা খাই চাবলৈ। যদি চাউলখিনি সিজিছে, ইয়াতে মই চেনি একাপতকৈ অলপ কম লৈছোঁ আৰু এইবোৰ ড্ৰাই ফ্ৰুটছখিনি ইয়াতে দি দিম মই। এতিয়া অলপ সময় এনেদৰে লৰাই থাকিম। ইয়াতে মই এচামুচ মনোৰমা ঘি দি দিম আৰু এয়া পায়স ৰেডি হৈ গ'ল। এয়া মই প্ৰথমে টেষ্ট কৰিলোঁ, খুব ধুনীয়া হৈছে খাবলৈ। ইমানতে আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।